এনেকৈ লৈ এনেকৈ খাব লাগে এনেকৈ খাই ল'লোঁ। এতিয়া ভাবিছোঁ অকণমান মাছ ধৰা থওঁগৈ। আজি বহুত দিনৰ মূৰত পথাৰলৈ বুলি ওলাই আহিলোঁ। তো গাইছ পথাৰত নামিবলৈ চাওক কেনেকুৱা কষ্ট কৰিব লাগে। আঘোণমহীয়া পথাৰ। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো গাইছ আজি মায়ে প্ৰথম পথাৰলৈ যাব ওলাইছে। হাতত ফ্লাক্স লৈছে, চাহ লৈছে আৰু ড্ৰেছটো দেখিছে নাই গাইছ? কেনেকুৱা লাগিছে মা ড্ৰেছটো? বা কি ক'বা? মজা ৰ'দত পথাৰত আজি চাহ দিবলৈ বুলি আহিছোঁ। আজি বহুত দিনৰ মূৰত পথাৰলৈ বুলি ওলাই আহিলোঁ। তাতকে বোলো অকণমান আপোনালোককো দেখাওঁ আমাৰ পথাৰবোৰ কেনেকুৱা ধুনীয়া হৈ আছে। এয়া চাওক আমাৰ পথাৰত বোকা পানী আৰু ধানবোৰ বাৰু ধুনীয়াই হৈছে। এয়া আজি আমি পথাৰলৈ আটাই তিনিটা আহিছোঁ, দেখিছেনে বাৰু? মই চাহ লৈ আহিছোঁ দেই। মই পানী লৈ আহিছোঁ জেপত। আৰু এইফালে মিক্সাৰ আছে। এইটো জেপত পানী। এইবিলাক জেপত পানী বটল ভৰাই আনিছে। মই চাহ লৈছোঁ আৰু এইফালে বাতি আছে, মিক্সাৰ আছে, বাদাম আছে, তামোল আছে, লৈ লৈছোঁ। এতিয়া বহি বহি মই খাবলৈ আহিছোঁ। পিছে পথাৰত বহি সদায় খাব আহে। সিহঁতি ধান কাটে কি কৰে কৰিব, মই মানে বহিম, মই বহা মানুহ। অঁ, বেটাই মাছ ধৰিব। বেটাই বোলে মাছ ধৰিব। গাইছ এই বোলে বহুত মাছ ওলাইছে, মই ইয়াত মাছ ধৰিম পুৰা। আৰু এয়া চাওক ৰাস্তাটো, তেনেকুৱা ৰাস্তাত আমি গৈ আছোঁ পথাৰলৈ বুলি। আমাৰ মালিকনীৰ ড্ৰেছটো ভাল লাগিছে পথাৰলৈ অহা। এয়া ড্ৰেছ এনেকৈ পথাৰত ধান কাটিব লাগিছে দেই। ধান চাবহে আহিছোঁ দেই মই। এতিয়া গৰু আনিলে যে। তো গাইছ পথাৰত নামিবলৈ চাওক কেনেকুৱা কষ্ট কৰিব লাগে। আঘোণমহীয়া পথাৰ। আগধৰি পেট পূজা। আগধৰি পেট পূজা বোলে, তাৰপিছত ধান কাটিব যাব। ধান দাই আমনি লাগিলে, ভাবিছোঁ তামোল এখনকে খাই লওঁচোন, আছেনে নাই চাওঁ। ইয়াত এয়া এখন পাইছোঁ, এয়া তামোল, এডোখৰ তামোল, এখন পাণ। এনেকৈ লৈ এনেকৈ খাব লাগে এনেকৈ খাই ল'লোঁ। এতিয়া ভাবিছোঁ অকণমান মাছ ধৰা থওঁগৈ। মই এতিয়া বৰ্তমান আগলৈ যাওঁ। আহিছিলোঁ পথাৰলৈ। পথাৰত সিহঁতি ধান কটাত লাগি আছে আৰু আগত বোলে মাছ ঢেৰ ওলাইছে। বোলে আঁঠুৱাখন পাতি থৈছে। মাছ কিমান আছে চাই আহোঁগৈ। আপোনালোকে চাব বলক, চাই আহোঁ কিমান মাছ পৰিছে। প্ৰথমে এতিয়া মাছখিনি মানে গোটেইখিনি নেটৰ ফালে গুচি আহিছে। একদম পিলপিলাই আছে, এইবোৰ চব মাছ আছে চব। এইটো কোনো পুখুৰী নহয় দেই, এখন পথাৰহে হয়। পথাৰত মানে পানী জমা হৈ আছিলে, পানীটো খুলি দিলে। ধান কাটিব হ'ল যিহেতু মানে পথাৰত পানীখিনি খুলি দিয়াৰ লগে লগে মানে মাছখিনি এইফালে গুচি আহিছে। এইফালে নলা কাটি দিয়া হ'ল এনেকৈ কৈ। এতিয়া চব মানে নেটখনৰ ফালে গুচি আহিছে। এইফালে সোঁতটো পাইছে যেতিয়া মাছখিনি মানে চব গুচি আহিছে। এয়া চাওক, এয়া চাওক। কিন্তু মই দেখিছোঁ বাৰু, মোবাইলত কেমেৰাত ইমান ভালকৈ দেখি নাপাবও পাৰে। এয়া চাওকচোন, মই অলপ জুম কৰি দিছোঁ। এইবোৰ মাছ চাওক, গোটেই পথাৰখনত মানে মাছেই হৈ গ'ল। আজি ধান চান দাবলৈ বাদ দিলোঁ। এইখন দেখিছে নাই পথাৰত কিমান মাছ ওলাইছে। আজি মাছকে ধৰিব লাগিছোঁ আৰু মাছহে ধৰিম আজি দেই। আজি এইটো ড্ৰেছত মাছ ধৰা ড্ৰেছ হোৱা নাই মোৰ। ধবিগৈ আৰু কাপোৰ ঠেকা লাগিব, ঘৰত পিন্ধিব লাগিব লাষ্টত মোৰ কাপোৰ মোৰ। এইফালৰ পৰা আহিব লাগিছিলে, তই সেইফালৰ পৰা জাবৰখিনিৰ ফালে গুচি গ'লি। সেইফালৰ পৰা ভিন্দে দিব তই যে কিহত থবি এতিয়া মাছ? চাং দেখা আকৌ এইফালে পাইছ নাই তই? সেইফালে যাব নোৱাৰিবি নহয়, এইফাললৈ যাব লাগিব। সেইখিনি যাম আকৌ। এই চালনীখন লাহেকৈ তলত ডুবিয়াই দেচোন এই পানীখিনিত। আকৌ হেঁচি ধৰি থাকে, সেনেকৈ নহয়। বোকা উঠাব এয়া মাছেই মাছ ওলাইছে, চব পুঠি মাছ ধেৰ ওলাইছে। এইবিলাক দেখা, এইবিলাক দেখা। তাই হাতত মাছেই নধৰে, এই অকণি অকণি হাতত। পাৰিছ? কি হাঁহিব? ভৰিত ক্লিক ওলাইছে নেকি? মই মাছ যে ধৰিম হৈছে আৰু দেই। মই এনেকুৱা মাছ দেখিয়ে পোৱা নাই এনেকৈ। মই এতিয়া ধৰিব নোৱাৰোঁ। কথা পাত, শুই দিয়ে নহ'লে তাত বহি ল। মই বহিয়ে
থাকিম আৰু এনেকুৱা লাগিছে যেন পৰি দিম এতিয়া অঁ সিঁচি দে মাছ উঠিছে নে পানীখিনিকে পঠিয়াইছ চোৱা আকৌ যদি মাছ নাই উঠাই বুলি অঁ হাতে এনেকৈ এজনী এজনীকে ধৰিব পৰা হৈছে এইবোৰ চোৱা কোনবোৰ এৰিব নোৱাৰি ওলাই দৌৰ মাৰি আকৌ বুটলিব লাগিব নহ'বা একেবাৰে ধৰি লৈ দেখাম দেই তো গাইছ এতিয়া ইয়াত মাছ ধেৰ দেখিছে ন মই এতিয়া নামিমগৈ মই মানে বস্তু আনিব গৈছিলোঁ খালৈ গাইছ মায়ে মোক ৰখক আহিব ল'বা আহিব ল'বা এইখিনি খালিখিনি ধৰ আহিব ঢেৰ ওলাই আছে দেখা নাই বগা বগা হৈ গৈছে দেখা নাই এখন প্ৰথম পুঠি মাছ পুঠি শিঙৰা তুমি ধৰিব পাৰিবা নাই ধৰিছোঁ আকৌ এইবোৰ চব ওপৰতে ওলাই দিছে মাছ এই চালনীখনত থৈ দিয়া সেইখিনি তোমাৰ এনেকৈ কাজলি পাতি দিছা নেকি লিকটোত এনেকৈ দুইখনত পাতি দিয়া বাৰু এনেকৈ গোটাই দিয়া বাৰু অঁ এটা ধৰ এটা পাঁচ দিছে বেটাই মোতকৈ বেছিকৈ ধৰিছে এটাতে এইখিনি ধৰা মাছখিনি পথাৰত ধৰিছিলোঁ যে এইখিনি ইমানখিনিয়ে পালোঁ মাছ সৰু সৰু খালি মাছখিনি চব